নমস্কাৰ মই অনন্যা আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল অভয়াপুৰী অনন্যালৈ আজি মই আপোনালোকক দেখাম অভয়াপুৰী ঠাই সাউণ্ড আহিছে হতৰ ঘৰ বিল্ডিং বনাই আছে তো মাজে মাজে সাউণ্ডবোৰ আহিছে ডিস্টার্ব কৰিব পাৰে বেয়া নাপাব তাৰ কাৰণে মই ক্ষমা বিচাৰিছো মই আজি আপোনালোকক লৈ যাম অভয়াপুৰী নিৰ্দিষ্ট ঠাই এটা হেতু বাৰু পিছত দেখিলে গম পাই যাব যেহেতু মই ইউটিউব চেনেলটো অভয়াপুৰী অনন্যাৰে আৰম্ভ কৰিছো গতিকে মই ভাবিলো বেলেগ ভিডিও দিয়াৰ আগতে মই অভয়াপুৰী এটা ঠাইৰ পৰা আৰম্ভ কৰো যদি আপোনালোকে চাই ভাল পায় জনাব বাকিখিনি মই আৰম্ভ কৰিম ড্ৰেছটো চেঞ্জ কৰিলো আহি আছে মই এতিয়া ৰেডি হৈ আপোনালোকৰ আগত আহি গলো তেনেকেতো যোৱা নহয় এতিয়া মই একদম ৰেডি মানে মই বাহিৰত একেবাৰে ওলাই আহিছো এতিয়া মানে স্কুটিখনত তেল নাছিলে সেই কাৰণে বাবাই তেল লৈ আহিলে এতিয়া মা আৰু মই যাম যোৱাতে বাৰু আপোনালোকক মই ৰাস্তাটো দেখাই যাব নোৱাৰিম কাৰণ যেহেতু মোৰ মা যাব মোৰ পিছত সেই কাৰণে মই চলাব লাগিলে কোনোবা চলালে মই পিছত উঠিলে আপোনালোকক নিশ্চয় ৰাস্তাটো দেখাব পাৰিলো হয় এতিয়া উপায় নাই গৈ থাকো গৈ তাত একেবাৰে দেখাম আপোনালোকক এতিয়া মই উপস্থিত আছো ৰাণী অভেশ্বৰী বাসগৃহৰ সন্মুখত অৰ্থাৎ আমাৰ অভয়াপুৰীবাসীৰ গৌৰৱ ৰজা কুমুদ নাৰায়ণৰ দ্বিতীয় পত্নী অভেশ্বৰী ৰাণীৰ এয়াই বাসগৃহ আৰু এয়া আমি পদূলি মূৰত আছো আৰু ভিতৰলৈ যোৱাৰ পাৰমিশন লোৱা নাই আৰু সোমাই যাব বিচৰা নাই যেহেতু কৰোনা লকডাউন এইবোৰ মই এবাৰ চাৰিওপিনৰ পৰিৱেশটি আপোনালোকক দেখুৱাইছো এয়া চাৰিওপিনে অকল গছ আৰু হোৱা মেইন ৰোড আপোনালোকে ইফালদি সোমাই আহিব পাৰে আৰু এনেকুৱাই বিশেষ একো নাই ইয়াত চাব লগা এইখিনিয়ে এইবাৰ আপোনালোকক লৈ আহিলো ৰজাৰ পুখুৰী দেখুৱাম বুলি ৰাণী অভেশ্বৰী বাসগৃহৰ ঠিক বিপৰীত দিশে এই পুখুৰীটি ভিতৰলৈ গৈছো বাৰু আৰু আগত কেতিয়াও আহি পোৱা নাই ইয়াত সেইকাৰণে কেনেকৈ কি একো ধৰিব পৰা নাই আৰু এয়া ভিতৰলৈ গৈছো এয়া চাওক কিবা লিখা আছে মই ভালদৰে পঢ়ি নাচালো আৰু ৰ'দৰ কাৰণে অকমান দিগদাৰ হৈছে চাবলৈ কেমেৰাত কি আহিছে অহা নাই ভালকৈ দেখা নাই আৰু ভিডিওটো ওপৰ পিনে তল পিনে বগা অহা কাৰণে অলপ কথা আছে এইখিনি একো ধৰি নাথাকিব এয়াই ৰজাৰ পুখুৰী আৰু এই বাকী যিবোৰ কৰিছে এইবোৰ বাৰু পিছত কৰা হৈছে আৰু সন্মুখত ৰজাৰ পুখুৰী তেতিয়াই খন্দা ৰজা থকা সময়তে আৰু এয়া চাফ চিকুণ হৈ আছে খুব ভাল লাগিল এয়াই সৰু ধুনীয়া এইবাৰ দেখুৱাবলৈ বিচাৰিছো এয়া সন্মুখত দেৱদাৰু গছ আৰু হোৱা দুটি তিনিটি ঘৰ আছে সেয়া দুৰ্গা পূজাৰ সময়ত তাত দুৰ্গা পূজা কৰা হয় ৰজা দিনৰ পৰা তাত পৰম্পৰাগতভাৱে চলি অহা আৰু এতিয়াও সেই দুৰ্গা পূজা তাত পালন কৰা হয় আৰু সন্মুখত এখন ডাঙৰ ফিল্ড আছে তাত ডাঙৰকৈ হয় বৰ্তমানৰ কিন্তু ইয়াত পুৰণি পৰম্পৰাৰে এতিয়াও পালন কৰে আৰু ইয়াৰ সন্মুখত দেৱদাৰু গছবোৰ এয়াই আমাৰ দেৱদাৰু নগৰী অভয়াপুৰী ঘৰ আহি পালোঁ ঘৰ আহি পাই একদম ফ্ৰেছ হৈ আহিছোঁ আৰু এতিয়া আপোনালোকক দুটামান কথা ক'ম বুলি অকমান দেৰি হৈ গ'ল এন্ধাৰ হৈ গ'ল বাৰু মানে আমি অকমান বজাৰ পাতি কৰি কিবা কিবি ল'ব লগা আছিল লৈ আহিলোঁ একেবাৰে আহিয়ে বহিলোঁ আৰু একদম পকাতে বৰ গৰম ৰ'দ দিছে বহুত যি কি নহওক আপোনালোকক যে মই এটা কথাই এৰি থলোঁ আপোনালোকক যে কৈছিলোঁ দুৰ্গা পূজা সেই দুৰ্গা মন্দিৰ দেখালোঁ তাত মই ফিল্ডখন দেখাবলৈ থাকি গ'ল য'ত দুৰ্গা পূজা হয় আৰু মানে ৰজাৰ সেই ৰজাদিনীয়া যিটো দুৰ্গা পূজা এতিয়াও চলি আছে তাৰ কাষতেই হয় মই কেতিয়াবা নিশ্চয় দেখাম মানে আজি কি হ'ল মই যিহেতু ফাৰ্ষ্ট ভিডিঅ' বনাব গৈছোঁ মানে মোৰ ভয় লাজ গোটেইবোৰ লগ লাগি গৈছে ইমানবোৰ মানুহ মানে কোনোবাই নহয় কোনোবাই চাই যাই থাকে কি কৰিছোঁ কি তেনেকুৱা মানে সেইকাৰণে অলপমান মোৰো কিবা নিচিনা লাগি গ'ল সেইকাৰণে আজি দেখুওৱা নহ'ল আগলৈ কেতিয়াবা নিশ্চয় দেখাম আৰু আপোনালোকে বিশ্বাস কৰিব
এই যি মই ৰজাৰ পুখুৰী দেখালোঁ, তাৰপিছত ৰাজবাৰী দেখালোঁ, যোনটো ৰাণী অভেশ্বৰী বাসগৃহ আছিলে, যিটো দেখালোঁ, সেই দুটা আজি প্ৰথমবাৰৰ বাবে মই দেখি পালোঁ। যদিও অভয়াপুৰী ছোৱালী মই, তথাপি এই 20 বছৰে মই মানে তাত যায়ে পোৱা নাই, মানে বিশ্বাস কৰক মই একদমেই দেখি পোৱা নাছিলোঁ। কিন্তু মই নিজেই ধন্যবাদ, আৰু আজি মই চাগে এই ভিডিঅ'টোৰ জৰিয়তে নিজেও দেখি পালোঁ, নিজেও আজি এই ৰাজবাৰী সন্মুখ গ'লোঁ। দুজনমান মানুহে সুধিলে আমি কি মানে কেনেকৈ কি আহিছোঁ, তাৰপিছত মানে একদম ওচৰত যোৱা নাছিলোঁ, আৰু মানুহ কেইজনে মানে ভয় খাইছিলোঁ আৰু কি বা কৰোঁ না এনেকুৱা পৰিস্থিতি। তাৰপিছত মানুহকেইজনে ক'লে যে নহয়, তুমি ওচৰত যাই ভালকৈ ফটো মাৰিব পাৰা, ভিডিঅ' কি কৰিব লৈছা কৰিব পাৰা। কৰিলোঁ আৰু তেনেকৈ মই একদম আজি সন্মুখৰ পৰা দেখিছোঁ। আৰু ৰজাৰ পুখুৰীটো যিটো ক'লোঁ, সেইটো বাৰু অভয়াপুৰী চাগে মানুহ নাই তেনেকুৱা যোনে যোৱা নাই তাত, কিন্তু আমাৰ বাৰু কিয় যোৱা হোৱা নাছিলে নেজানো আৰু, কিন্তু যোৱা নাছিলোঁ দেই। কিন্তু আজি মই ফাৰ্ষ্ট টাইম গ'লোঁ, গৈ ভালেই লাগিলে পৰিৱেশটো। আৰু যিটো টাইমত মই গ'লোঁ সেই টাইমটো বহুত ৰ'দ আছিলে, যদিও 5টা বাজিছে, তথাপি ৰ'দটো আছিলেই, গমে পাই দীঘলীয়া দিন। আৰু ভাল লাগিল আৰু মোৰ গৈ, ময়ো দেখিলোঁ, আপোনালোকেও দেখিলে। এতিয়া মোৰ ভিডিঅ'টোত কওঁতে কিছুমান কথাত কওঁতে মোৰ ভুল হৈছে জানো, আৰু মোৰ মানে ভয়ত এনেকুৱা হৈছে কি কওঁ কি নকওঁ, মোৰ কিছুমান তাত ভুল ৰৈ গৈছে। মই নকওঁ মোৰ ভুল ৰৈ যোৱা নাই, যিহেতু প্ৰথমবাৰৰ বাবে মই এনেকৈ কৰিব লৈছোঁ। মোৰ সেই ভুলবোৰ মানে আপোনালোকে ধৰি নাথাকিব, আৰু মই ভালকৈ কৰিবলৈ চেষ্টা কৰিম। প্ৰথমবাৰৰ বাবে এইখিনি কৰিছোঁ, আপোনালোকে যেন সঁহাৰি দিয়ে। আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু ভুলবোৰ দেখুৱাই দিব, মোৰ কি ভুল হৈছে, কওঁতে কেনেকুৱা কি মোক দেখুৱাই দিব, মই নিশ্চয় সেইবোৰ শুধৰাবলৈ চেষ্টা কৰিম। আৰু মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে শ্বেয়াৰ কৰি দিব। আৰু কাষত থকা বেল আইকনটো সেইটো ক্লিক কৰি দিব। মই আগলৈ ভিডিঅ' দিলে আপোনালোকে গম পাই থাকিব। আপোনালোকে মোক আশীৰ্বাদ কৰক, মই যেন আগুৱাই যাব পাৰোঁ। ধন্যবাদ।